হিমন্ত বিশ্ব শৰ্মাৰ আগতে মই স্পষ্টকৈ কৈছো এজন হত্যাকাৰী মুখ্যমন্ত্ৰী এইখন চৰকাৰ এজন হত্যাকাৰী চৰকাৰ আমি দুখীয়া মানুহক মিঠাতেল দিম বুলি কওঁতে আমাক ইটিকিং কৰি আৰু তাতে আকৌ চেনিও দিব মিঠাতেলো দিব আকৌ তাইৰো দিব হেই মিঠাতেলৰ দামটো ইমান পটককে নে যে কমাই দিম বুলি ক'লে কিয় आपके चीफ मिनिस्टर अपने आप को चीफ मिनिस्टर नहीं समझते हैं असम के राजा समझते हैं और असम का राजा दिनैनि गुबै टपिकआनो जाहैबाय जों आसामनि सीएम हिमन्त बिश्व शर्मा सारनि हेंथायै गोबां आइजोफ्रा खुद्रिसारदों फारसेथिं कंग्रेसनि गौरव गगৈ सार लोगोसे राहुल गांधी सार बिथांमोना आसामनि सीएम हिमन्त बिश्व शर्मा सारनि हेंथायै लोगोसे बीजेपीनि हेंथायै मा बाथ्रा बुंनांखो बेफोर गासै भिडिअ क्लिपखौ आं स्क्रिनाव होबाय स' नोंथांमोना नायग्रो आरो लोगोसे खोनासंग्रो আমি দুখীয়া মানুহক মিঠাতেল দিম বুলি কওঁতে আমাক ইটিকিং কৰি ছ'চিয়েল মাধ্যমত কথা কৈ আছে ৰাতিপুৱা মই ৰিচাৰ্চ কৰিছিলোঁ যে ইংলেণ্ডত কি খায় তেতিয়া মই গম পালোঁ যে ইংলেণ্ডত ছানফ্লাৱাৰ তেল খায় গৌৰৱ গগৈ দুইটা ল'ৰা ছোৱালী ইংলেণ্ডত থাকে ব্ৰিটিছ হয় গতিকে মিঠাতেলৰ ভেলু তেওঁ বুজিব নোৱাৰে ছানফ্লাৱাৰ তেল বুলি ক'লে তেওঁ হয়তো বুজিলেহেঁতেন গতিকে কংগ্ৰেছৰ মানুহে এতিয়া ইংৰাজ শাসনক পৰাজিত কৰা পাৰ্টিটোৱে এতিয়া ইংৰাজী শাসনৰ তলতহে যাব আৰম্ভ কৰিছে যিটো এটা হাঁহি উঠাও কথা আৰু দুখ লগাও কথা হেৰৌ ইমানটা 3 মাহ দিনে অৰুণোদয় বন্ধ কৰি থৈছিলে এই ঘপককেনে এতিয়ানো অৰুণোদয়টো দিলে কিয় হা আৰু তাতে আকৌ চেনিও দিব মিঠাতেলো দিব আকৌ তাইৰো দিব হেই মিঠাতেলৰ দামটো ইমান পটককে নে যে কমাই দিম বুলি ক'লে কিয় হেৰৌ হেমন্ত বিশ্ব শৰ্মা বুলি কৈছো মানুহ ইমান বুৰ্বক নহয় অৰুণোদয় টকাৰ গিটা লোভত লৈ ল'ব কিন্তু এইবাৰ আহিব কংগ্ৰেছ চৰকাৰ কংগ্ৰেছ আহিব আৰু যেতিয়া কংগ্ৰেছ আহিব মই বিচাৰিম তেতিয়া মোৰ অধিকাৰ এতিয়া মোৰ একো নেলাগে हम असम के लोगों को बोलेंगे कि आप डरो मत कांग्रेस पार्टी आपके साथ है और आदरणीय खड़गे जी आदरणीय राहुल गांधी जी आदरणीय केसी वेणुगोपाल जी मैं आपको 100% पूरे जिम्मेवारी से कहना चाहूंगा आने वाले साल में आपको असम में कांग्रेस का पर्चा दिखाएगा आपको कांग्रेस का सरकार यहाँ पे मिलेगा क्योंकि लोग आज डर से थक चुके हैं आज लोग नफरत से थक चुके हैं आज लोग भ्रष्टाचार से थक चुके हैं आज वे लोग जो गाय के नाम पर राजनीति करते हैं आज उनको नया नाम दिया गया है गोरू सूर का মানুহে কি কয় আজি তেওঁলোকে কি ভাবিছে যে দুখীয়া মানুহক উচ্ছেদ কৰি আমালোকৰ মাজত বিভাজন কৰিব কিন্তু আজি তাৰিখত আমি সকলো অসমীয়া দুখীয়া মানুহ খেতিয়ক শ্ৰমিক আমি একজোট হেয়া বড়ো হওক কাৰ্বি হওক ৰাভা হওক মিচিং হওক ধৰ্মীয় সংখ্যালঘু মানুহ হওক ভাষিক সংখ্যালঘু মানুহ হওক আমি সকলোৱে জানো যে আমাৰ ওচৰত লগতে মই কৈছিলোঁ যে অহা বছৰ যদি আমি নিৰ্বাচনত জিকো চাউল বিনামূলীয়াকৈ পায় দালি নিমখ চেনি অৰ্ধমূল্যত বা কম দামত পাব আৰু আমি আপোনালোকক মিঠাতেলো দিম তাকে লৈ কংগ্ৰেছ দলে ছ'চিয়েল মিডিয়াত মোক বহুত ট্ৰলো কৰিলে মই চিন্তা কৰিলোঁ যে মিঠাতেলটো দৰিদ্ৰ মানুহক লাগে দৰিদ্ৰ মানুহে ৰেচন কাৰ্ডত মিঠাতেল পোৱাটো অপৰাধ নেকি এইটো কিয় মোক ট্ৰল কৰিলে ময়ো অলপ চিন্তিত হলোঁ তেতিয়া মোৰ মনত পৰিলে যে কংগ্ৰেছ দলৰ বৰ্তমানৰ যিগৰাকী সভাপতি যোৰহাটৰ সাংসদ তেওঁৰ দুইটা ল'ৰা ছোৱালী ইংলেণ্ডৰ চিটিজেন ব্ৰিটিছ চিটিজেন মই গুগল কৰিলোঁ যে ব্ৰিটিছ চিটিজেনসকলে কি তেল খায় তেতিয়া মই গুগলত দেখিলোঁ যে ব্ৰিটিছ চিটিজেনসকলে অলিভ অইল আৰু ছানফ্লাৱাৰ তেল খায় কংগ্ৰেছ দলে কিজানি বিচাৰিছিল যে আমি মিঠাতেল দিব নালাগে ছানফ্লাৱাৰ অথবা
অলিভ অইল দিব লাগে। ক্ষমা কৰিব, আমাৰ চহা গাঁৱৰ ৰাইজে আৰু মধ্যবিত্ত পৰিয়ালে সৰুৰে পৰা আমি মিঠাতেল খায়ে ডাঙৰ হৈছো। आपके चीफ मिनिस्टर अपने आप को चीफ मिनिस्टर नहीं समझते हैं, असम के राजा समझते हैं। और असम का राजा 24 घंटे कभी अदानी को, कभी अंबानी को आपका धन, आपकी जमीन देने में लगे हुए हैं। मगर अगर आप उनकी आवाज अच्छी तरह सुनोगे, टीवी में अगर आप उनको अच्छी तरह देखोगे, तो आपको पता लगेगा कि आवाज के पीछे डर है। बड़ी बड़ी बातें करते हैं, चिल्लाते हैं, मगर आप आज जाकर टेलीविजन पे उनका चेहरा देखना, उनकी आवाज सुनना, और आपको दिखेगा कि उनकी आवाज में, उनके दिल की गहराई में डर है। क्योंकि वो जानते हैं कि एक ना एक दिन कांग्रेस के जो बब्बर शेर हैं, उन्हें पकड़ के जेल के अंदर डाल देंगे। वो जानते हैं कि जो उन्होंने भ्रष्टाचार किया है, उनके परिवार ने जो भ्रष्टाचार किया है, कभी ना कभी उसका हिसाब उन्हें असम की जनता को देना पड़ेगा। मैं बिना सोचे समझे नहीं बोलता हूं, और आमतौर से मैं जो बोलता हूं वो होता है। और मैं आज आपको बोल रहा हूं कि कुछ ही समय में आपको यही मीडिया वाले आपके चीफ मिनिस्टर को जेल जाते हुए दिखाएंगे, और इससे उनको ना मोदी बचा पाएगा, ना अमित शाह बचा पाएगा। आप देखना, वो जेल के अंदर आपको दिखेंगे। হিমন্ত বিশ্ব শর্মাৰ আগতে মই স্পষ্ট কৈছো, এজন হত্যাকাৰী মুখ্যমন্ত্ৰী এইখন চৰকাৰ, এজন হত্যাকাৰী চৰকাৰ। মানুহক এবাৰ বলডুজাৰ লগাই দিয়ে, আকৌ পুলিচ লগাই দি গুলি কৰি হত্যা কৰে। ইয়াতকে আৰু মানৱতা ভুলণ্ডিত হোৱাৰ জাগা আছে নেকি? ইয়াতকে আৰু দুৰ্ভাগ্যৰ কথা আছে নেকি? ধুবুৰীত আদানীক মাটি দিব। আদানী কেতিয়া অসমীয়া হল মই বুজি নাপালো। মই এটা কথা জনগণত কৈ যাওঁ, আজি হিমন্ত বিশ্ব শৰ্মাৰ পক্ষলৈ সকলোৱে জিন্দাবাদ মাৰি আছে। এদিনাখন অসমৰ ৰাইজে বুজি পাব, আমি সকলোৱে বুজি পাম। 10 বছৰ পিছত বুজি পাব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে অসম বিক্ৰী কৰি থৈ গৈছে। 10 বছৰ পিছত তেওঁলোকে বুজি পাব কিমান চতুৰালিৰে অসম বিক্ৰী কৰিছে। আদানীক মাটি দিবৰ কাৰণে ৩,৫০০ বিঘা মাটি লাগে, ধুবুৰী চিৰাগুড়া ৭,০০০ বিঘা মাটি উচ্ছেদ কৰি দিলে। আৰু মাটি দিব খোজে ক'ত জানে? মাজেদি ব্ৰহ্মপুত্ৰ, কাষেদি ব্ৰহ্মপুত্ৰ, চাহৈ বাই ব্ৰহ্মপুত্ৰ, মাজত এটা দ্বীপ আছে, সেই দ্বীপত মাটি দিব বিচাৰে। মই তাৰ তীব্ৰ বিৰোধিতা কৰিছো। बीजेपी के लोग जो ज्यादा चिल्ला रहे हैं ना, आप अच्छी तरह सुन लो। हमने अभी सिर्फ कर्नाटक का सबूत दिया है, हम आने वाले समय में लोकसभा का सबूत देंगे, हरियाणा का सबूत देंगे, बाकी प्रदेशों का सबूत देंगे, और ये साबित कर देंगे कि बीजेपी आरएसएस वोट चोरी कर कर चुनाव जीतती है।